নমস্কাৰ, মই সৌৰভ আৰু সৌৰভ ট্ৰান্সপৰ্টৰ অন্যতম মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ আমি চাবুৱা। আৰু চাবুৱাত গাড়ী লোডিং কৰি আমি ওলাই আহিলোঁ। তাত অলপ টাইম লাগিলে গাড়ী লোড হওঁতে। অলপ মানে কাঠ আৰু বাঁহ আছিলে, এইবিলাক তো অলপ টাইম লাগিলে। সেইকাৰণে ৰাতি হৈ গ'ল আৰু আন্ধাৰ হৈ গ'ল পুৰা। আৰু ফাইনেলি আহি পাই গ'লোহি আমি এতিয়া এটা হাবি ৰাস্তা। তো মানে চাৰিওফালে জংঘল পুৰা, মানুহৰ ঘৰ চৰ নাই। তো ইয়াত ৰাতি বাঘ ওলাই বুলি কয়, অলপ মানে 12টা-1টা ৰাতি। আৰু ফাইনেলি আহি আমাৰ লোকেশ্যন পাই গ'লোহি, য'ত আমাৰ মাল আনলোডিং হোৱাৰ কথা আছিলে। তো ৰাতি 10:30 বাজি গ'ল আহোঁতে অলপ টাইম লাগিলে। আৰু এতিয়া গাড়ীখন লগাই পিনি আমি মালখিনি খালী কৰি আকৌ ঘৰলৈ যাব লাগিব। ঘৰলৈ ইয়াৰ পৰা আকৌ মানে ঘৰলৈ আপোনাৰ ধৰি লওক হ'ব অলপ দূৰ, প্ৰায় 20 কিলোমিটাৰ। তো মালখিনি খালী কৰি লওঁ এতিয়া। আৰু আন্ধাৰ হোৱাৰ বাবে আমি আমাৰ দেশী যোগাৰ লগাই দিলোঁ। মালখিনি খালী কৰি পিনি আকৌ ইয়াৰ পিছত ডাইৰেক্ট ঘৰ। আৰু এতিয়া আমি মাল খালী কৰি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। তো আজিলৈ ইমানেই আছিলে। আজি দিনটো পূৰা মানে প্ৰায় 120 কিলোমিটাৰ আমাৰ যাত্ৰা আছিল। তো আজিলৈ ইমানেই। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। তো চাই থাকিব ভিডিঅ'সমূহ সৌৰভ ট্ৰান্সপৰ্ট। তো ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তো বাই বাই।